নমস্কাৰ বন্ধুসকল, স্বাগতম নতুন এটা ভিডিঅ' আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবলৰ ওপৰত। যিহেতু SSC GD এক্সাম চলি আছে, সেয়ে আমি আলোচনা কৰিম SSC ফিজিকেলৰ ওপৰত আৰু 3 বছৰৰ প্ৰচেছটো কি কৰিব লাগে বা কি হয় গোটেই কথা আলোচনা কৰিম এইটো ভিডিঅ'ত। যিহেতু মই যোৱাবাৰো SSCত অনলাইন কৰিছিলোঁ 2018 চনত। ৰিটাৰ্ণ ভাল হৈছিল প্ৰথম, তাৰপিছত ৰানিং ভাল হ'ল, তাৰপিছত ৰিমেডিকেল আহিছিল, তাৰপিছত মেডিকেল ভাল হ'ল, মেৰিটত নাম নাহিল। কি কাৰণে নাম নাহিল আৰু আমি কি কৰিব লাগে, কি কৰিব নালাগে, আৰু আমাৰ ৰিমেডিকেল আহিলে আমি কি কৰিব লাগিব, বা আমাৰ হাইট চেছ কমি থাকিলে আমি কি কৰিব লাগিব, গোটেই কথা আমি আলোচনা কৰিম এইটো ভিডিঅ'ত। যিহেতু মই 3 বছৰৰ প্ৰচেছত মই যুঁজি আহিছোঁ, বা মই 3 বছৰৰ প্ৰচেছত লাগি আহিছোঁ, বা মোৰ কি প্ৰব্লেম হৈছে, বা মোৰ কিমান কষ্ট হৈছে, কাৰণ SSC GD টাফ হয় আৰু বহুত ল'ৰা ছোৱালী ফিজিকেলতো বেয়া হয় আৰু মেডিকেলটো বহুত ল'ৰাক ৰিজেক্ট কৰি দিয়ে ল'ৰা ছোৱালীক। সেইটো ভিডিঅ' শেষলৈ চাব। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আছে তেতিয়াহ'লে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব নহয় ভিডিঅ' পাই দেখিবলৈ। আৰু কি ভুল হ'লে বা কিহৰ কাৰণে আমাক ৰিজেক্ট কৰি দিব পাৰে এইটো ভিডিঅ'ত আমি গোটেই আলোচনা কৰিম। যোৱাবাৰ আছিল 62,000 পোষ্ট আছিল, কিন্তু 55,000 পোষ্ট নিছে আৰু 5-6 হাজাৰমান পোষ্ট নিনিলে। মোৰ ৰিটাৰ্ণ হৈছিল 13 ফেব্ৰুৱাৰী 2019 চনৰ, আৰু তাৰপিছত ৰিটাৰ্ণ ভাল হ'ল। তেতিয়া নাম আহিল লিষ্টত, বহুত ভাল লাগিছিল, কাৰণ যেতিয়া ইণ্ডিয়ান আৰ্মি যেতিয়া ফিজিকেল পাছ কৰিছিলোঁ ৰিটাৰ্ণত বেয়া হৈছিল। সেইকাৰণে যেতিয়া SSCত ৰিটাৰ্ণ ভাল হৈছিল তেতিয়া বহুত ভাল লাগিছিল, বহুত আশা কৰিছিলোঁ। তাৰপিছত ৰানিঙৰ কাৰণে মাতিলে। ৰানিং হ'ল 2019 চনৰ 21 আগষ্টত। 9 মাইল তাত CRPFৰ কেম্প আছে, তাত গ্ৰাউণ্ড হয়। 5 কিলোমিটাৰ ৰানিং কৰিব দিয়ে তাত, আঢ়ৈ পাক হয়, 5 কিলোমিটাৰ হয়, তাত ৰানিং কৰিব দিলে। তাত ৰানিং ভাল হ'ল। তাৰপিছত ৰানিং ভাল হোৱাৰ পিছত আমাক হাইট জুখিব, চেষ্ট জুখিব, ৱেট জুখিব। যদি হাইট চেষ্ট একেবাৰে কম থাকে তেতিয়াহ'লে ৰিজেক্ট কৰি দিয়ে। কোটা থাকে তাত যে NXR 8 বা NXR 7 এনেকুৱা নিব দিয়ে যদি হাইট চেষ্ট কম থাকে, আৰু ৱেট কম থাকিলেও এনেকৈ NXR নিব দিব। যদি আমি চাব যাওঁ, যদি 50জন ল'ৰা ৰানিং কৰিব, তাত 35জন বা 30জন বা 40জন ৰানিং পাছ কৰে, 10-15জন ৰানিঙতো ফেইল কৰে, ভাল মাৰ্ক লৈ কেনে ৰিটাৰ্ণত। তাৰপিছত মোৰ ৰানিং ভাল হ'ল, এখন কোৱালিফাই শ্লিপ আছিল। এখন হাইট চেষ্ট যেতিয়া জুখিব, মোৰ হাইট চেষ্ট ৱেট কমপ্লিট ক্লিয়াৰ আছে, ৰানিং পাছ কৰা এখন। ইয়াত 5 কিলোমিটাৰ ৰানিং 24 মিনিটত, কিন্তু মোৰ হাইটটো 169.5 আছিল। 170 মানে 0.5 কম আছিল, শ্লাইট কম আছিল। তাৰ কাৰণে মোক NXR 8 জমা কৰিব কৈছিল। তাৰ কাৰণে মোক NXR 8খন জমা কৰিব কৈছিল 0.5 কম থকাৰ কাৰণে। এখন জমা কৰিবলৈ যেতিয়া মেডিকেল হয়, তেতিয়া মেডিকেলৰ সময়ত এইখন জমা কৰিব দিয়ে। যেতিয়া মেডিকেল কৰিব, মেডিকেল কৰাৰ সময়ত এই কাগজখন NXR 8 বা NXR 7 যাক যি নিব দিয়ে, যিটো কাৰণত এইখন মেডিকেল সময়ত জমা কৰিব দিয়ে। তাৰপিছত মোৰ মেডিকেল হ'ল গুৱাহাটী ITBP কেম্পত 2020 চনৰ 23 জানুৱাৰীত মোৰ প্ৰথম মেডিকেল হৈছিল ফাৰ্ষ্ট। তাত মোৰ ৰিমেডিকেল দিছিল ফ্লেট ফুটত। আৰু ইমান মানে SSCত বহুত টাফ হয় মেডিকেল। যিসকলে দিছে SSC GD 2018 চনত তেওঁলোকে গম পাব। মানে তাত মানে আৰু 100ৰ ভিতৰত 70% ল'ৰাক ৰিমেডিকেল দিছে। ল'ৰা ছোৱালী 70% ল'ৰা ছোৱালীক ৰিমেডিকেল দিছে, কিন্তু ৰিমেডিকেলত প্ৰায় ভাল হয়। হয়তো 100ৰ ভিতৰত এজন বা দুজনে বেয়া হয়, যাৰ একেবাৰে ভিতৰি প্ৰব্লেম থাকে। বেছি ইনজুৰ হোৱাৰ ভিতৰত যদি কাৰোবাৰ হাড়ি ভাঙিছিল মানে, বা ভালকৈ জইন হোৱা নাই, বা কাৰোবাৰ প্ৰব্লেম আছে সেনেকুৱা, বা কাৰোবাৰ হাত একেবাৰে বেকা, তেওঁলোকক ৰিজেক্ট কৰি। কিন্তু 99% বা 90% ল'ৰা ৰিমেডিকেল ভাল হয়। তাৰপিছত ৰিমেডিকেল দিলে। ৰিমেডিকেলত মানে ইমান কষ্ট হয়, বা যিসকলক ডকুমেণ্টছৰ কাৰণে যেতিয়া মেডিকেল কৰে, তাত ডকুমেণ্টছত যদি কাৰোবাৰ নাম ভুল আছে, আমাৰ যেতিয়া মেট্ৰিকৰ ডকুমেণ্টছত বা হায়াৰ ছেকেণ্ডাৰী ডকুমেণ্টছত যেতিয়া আমাৰ নাম ভুল থাকে, বা মা দেউতাৰ নাম যদি ভুল থাকে, তেতিয়াহ'লে বৰ্ডৰ পৰা এসপ্তাহৰ ভিতৰত মানে ঠিক কৰি নিব দিয়ে নামটো। আৰু যদি ৰিমেডিকেল দিয়ে তেতিয়াহ'লে এসপ্তাহৰ ভিতৰত মানে জমা কৰিব দিয়ে, পোষ্ট কৰিব দিয়ে এসপ্তাহৰ ভিতৰত, মানে গৈ পাব লাগিব। আৰু তাত বহুত ল'ৰা ছোৱালী ভুল কৰে কি, যেতিয়া মোক ৰিমেডিকেল দিছিল মোৰ কষ্ট হৈছিল, কাৰণ মই GMC ভাঙৰ 3-4 দিন দৌৰিব লগা হৈছে। তাত এক্সট্ৰা কৰিছে, কিবা কিবি কৰিছে, বহুত বেয়া লাগিছিল, মানে বহুত বেয়া লাগে সেইটো সময়ত। তাৰপিছত মেডিকেল চাৰ্টিফিকেট আনিলোঁ, আনি কেনে মই তেজপুৰত জমা দিব লাগিছিল, কিন্তু মই পোষ্ট নকৰিলোঁ, মই ডাইৰেক্ট গৈ তেজপুৰত জমা দি আহিছোঁ। কাৰণ এনেই বহুত ল'ৰা এনেকুৱা হৈছে, বহুত ল'ৰা মানে য'ত জমা দিব তাতে জমা দিয়ে, আৰু বহুতে পোষ্ট কৰিব দিয়ে, কিন্তু তাৰ পোষ্ট কৰাৰ ভিতৰত এজন দুজনো গৈ নাপায়, কাৰণ এসপ্তাহৰ ভিতৰত সকলোৰে পোষ্ট গৈ নাপায়। তাৰ কাৰণে এজন দুজন তাত ৰিজেক্ট হয়। যেতিয়া জমা দিছোঁ তাৰপিছত মাতে আকৌ এদিন মেডিকেল কৰিবলৈ। তাত মেডিকেলত ভাল হয়। মেডিকেল ভাল হোৱা দিনাখন ইমানেই ভাল লাগিছিল। ইণ্ডিয়ান আৰ্মিত যেতিয়া ৰিটাৰ্ণ বেয়া হ'ল, ইয়াত SSCত ৰিটাৰ্ণ ভাল হ'ল। বহুত আশা কৰিছিলোঁ, বহুত মানে সপোন দেখিছিলোঁ, বহুত ভাল লাগিছিল। কাৰণ ভাল লাগিছিল কিয়, কাৰণ যেতিয়া 2015 চনত অনলাইন কৰিছিল যিসকলে, তেওঁলোকৰ যেতিয়া 2018 চনত মেৰিট লিষ্ট মাৰিছিল, তেতিয়া আমাৰ কাট অফ গৈছিল OBCৰ 41 গৈছিল চাগে OBCৰ, আৰু STৰ 40 নে 42 এনেকুৱা গৈছিল। জেনেৰেল কাট অফ গৈছিল 43।
কিন্তু 2018 চনত সেই ভাবিছিলোঁ বহুত OBC যেতিয়া কম গৈছিল, বহুত আশা কৰিছিলোঁ। আৰু যেতিয়া মই ৰিটাৰ্ণ 50 পাইছিলোঁ, 49.93 পাইছিলোঁ, সেই বহুত আশা কৰিছিলোঁ যে মেৰিট লিষ্টত নাম আহিব। কিন্তু যেতিয়া মেৰিট লিষ্ট মাৰিলে, তাৰপিছত মেৰিট লিষ্টত OBC আহিল 51 প্লাছ, তাৰপিছত 51, আৰু জেনেৰেল আহিল 44, আৰু ST আহিল 48। 2021 চনৰ 21 জানুৱাৰীত মেৰিট লিষ্ট মাৰিছিল, হয়তো সেই দিনটো মোৰ কাৰণে বেয়া আছিল। আৰু মোৰ লগৰ এজন ST আছিল, তেওঁ পাইছিল 52, 53 পাইছিল তেওঁ ৰিটাৰ্ণত, কিন্তু ST গৈছিল 48 কাট অফ। তেওঁৰ মেৰিট লিষ্টত নাম নাহিল। নাম নোহোৱাৰ কাৰণটো এইটো আছিল, তেওঁৰ যেতিয়া তেওঁ অনলাইন কৰিছিল, তেওঁৰ ডিষ্ট্ৰিক্ট হ'ব লাগিছিল কামৰূপ, তেওঁৰ ডিষ্ট্ৰিক্ট হৈছিল বাক্সা। তেওঁৰ বাক্সা হৈছিল ডিষ্ট্ৰিক্ট, কিন্তু তেওঁ ৰিটাৰ্ণ ভাল হ'ল, তাৰপিছত ৰানিঙত মাতিলে ৰানিং ভাল হ'ল, মেডিকেল মাতিলে মেডিকেল ভাল হ'ল। যেতিয়া মেৰিট লিষ্ট নাম অহাৰ আগত তেওঁৰ ঘৰলৈ পঠাই দিছে ৰিজেক্টেড বুলি, মানে চিঠিখন পঠাই দিয়ে যে SSCত যেতিয়ালৈ মেৰিট লিষ্টত নাম নাহে তেতিয়ালৈ আমি আশা কৰিব নোৱাৰোঁ যে মেৰিট লিষ্টত নাম আহিব বা মোৰ চাকৰি হ'ব বুলি। আৰু মেইন কথাটো হ'ল, চবতছে বেয়া লগা কথা যে নৰ্মেলিজেশ্যন নাম্বাৰ যেতিয়া কাৰোবাৰ মাইনাছত লাগিব, কাৰোবাৰ 10-12 বাঢ়ি যাব, তেতিয়া বহুত বেয়া লাগে। মোৰ লগৰ এজনৰ তেওঁ পাইছিল 43, কিন্তু তেওঁ নৰ্মেলিজেশ্যনত মাইনাছ, মানে 1 নম্বৰ মাইনাছ হৈছিল, 42 হৈ গৈছিল। আৰু মোৰ লগৰ 2-3জন ল'ৰা 40 পাইছিল, মানে 12 নম্বৰ 13 নম্বৰ এনেকৈ বাঢ়িছে, 52, 53 এনেকৈ বাঢ়িছে, তেওঁলোকৰ চাকৰি হৈছে। বহুত বেয়া লগা কথা এইটো। সেইকাৰণে যেতিয়া SSCত ফিজিকেলত নাম্বাৰ নাথাকে, ৰানিঙত বা এক্সট্ৰা নাম্বাৰ নাথাকে, সেইকাৰণে সকলোৱে ভালকৈ পঢ়ক, ভালকৈ প্ৰিপাৰেশ্যন কৰক। আশা কৰোঁ সকলোৱে ভাল হ'ব। আমি নকনি ফ্লেট ফুটত আমি কেনেকৈ কি কৰিব লাগে, আমি কেনেকৈ কি কৰিলে পাছ কৰিব পাৰোঁ আমি, বা আমাৰ ডকুমেণ্টত নাম যদি ভুল আহে বা আমাৰ যদি ৰিমেডিকেল আমি কি কৰিব লাগে, মই প্ৰতিটো ভিডিঅ' বনাম। আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যি প্ৰব্লেম হয় মোক কমেণ্টত জনাব। যেতিয়া মই 2018 দিছিলোঁ, কাৰণ মই 3 বছৰ, তাতো মই 3 বছৰ লাগিছোঁ, মই গম পাইছোঁ ক'ত কি কৰিব লগা হৈছে, মোৰ কিমান কষ্ট হৈছে। আৰু মোৰ দৰে বহুত ল'ৰা এনেকৈ কষ্ট হৈছে, বা মেৰিটত নাম নাহিল, মোৰ 1 নম্বৰৰ কাৰণে নাম নাহিল, কাৰোবাৰ পইণ্টৰ কাৰণেও নাম নাহিল, কাৰোবাৰ 2-3 নম্বৰৰ কাৰণেও নাম নাহিল। বহুত আশাত থকা যায়, বহুত কষ্ট কৰা যায়, বহুত সপোন দেখা যায়। সেই আশা কৰোঁ সকলোৱে ভালকৈ প্ৰেক্টিছ কৰক, ভালকৈ প্ৰিপাৰেশ্যন কৰক, ভালকৈ পঢ়ক। আৰু এনেকুৱা হয়, কিছুমানে 60 নম্বৰ পাই কেনে 65 বা 60 নম্বৰ বা 55 নম্বৰ পাই কেনেও ৰানিঙত বেয়া কৰে। বাছ মই সকলো অনুৰোধ কৰোঁ, অকল ৰিটেনৰ কাৰণে নহয়, ৰানিঙৰ কাৰণে বা ফিজিকেলৰ কাৰণে প্ৰেক্টিছ কৰি থাকক। আৰু যদি কিবা জানিব লগা থাকে SSC মোক কমেণ্টত জনাব, বা মোক কিহৰ ওপৰত ভিডিঅ' বনাব লাগে মোক জনাব, মই নিশ্চয় তাৰ ওপৰত ভিডিঅ' বনাম, কেনেকৈ কি কৰিব লাগে, কেনেকৈ কি কৰিব নালাগে। যদি কাৰোবাৰ কিবা প্ৰব্লেম হয় সেই মোক কমেণ্টত জনাব, মই নিশ্চয় ভিডিঅ' বনাই আপোনালোকক জনাম। বাছ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব। জয় হিন্দ।